Hello viewers, welcome to Sikha's Creation. আজি মই আহিছো কাজলপ্ৰিয়া শুটিং লোকেশনৰ শুটিং সেটত মই আছো আপোনালোকে ইতিমধ্যে চাই আছে ৰেঙনি চেনেলৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে কাজলপ্ৰিয়া আৰু আজি মোৰ লগত আছে এয়া আপোনালোকে নিশ্চয় সকলোৱে চিনি পাইছে মেজাংকৰি নমস্কাৰ কিন্তু মই আজি আপোনালোকক এটা সিক্ৰেট জনাবলৈ লৈছো সিক্ৰেটটো হৈছে মেজাংকৰিৰ এইটো প্ৰথম ইন্টাৰভিউ গতিকে নিশ্চয়কৈ ইয়াত বহুতো কথা মেজাংকৰিয়ে খোলাসা কৰিব যিবোৰ জানি কিন্তু আপোনালোক আচৰিত হ'ব মেজাংকৰি হয়নে নহয় কোৱা যায় এইটো ফাৰ্ষ্ট ইন্টাৰভিউ হয় শিখাবা মোৰ কাৰণে স্পেশাল হয় আৰু ফাৰ্ষ্ট ন মই মেজাংকৰিৰ কাৰণে স্পেশাল আৰু আজি প্ৰথম কথাটো মই ক'বলৈ লৈছো ইতিমধ্যে আপোনালোকে চাইছে মেজাংকৰিয়ে খুব এটা চ্যালেঞ্জিং ক্যাৰেক্টাৰ কিন্তু কাজলপ্ৰিয়া ধাৰাবাহিকখনত প্লে কৰি আছে আপোনালোকে নিশ্চয় দেখিছে কিন্তু সেই অনুপাতে যদি মই মেজাংকৰিৰ বয়সটো কওঁ আপোনালোকে চক খাই যাব প্ৰথমে জানিব বিচাৰিম মেজাংকৰিয়ে বৰ্তমান কি কৰি আছে পঢ়ি আছে বা কি কৰি আছে হয় মই এতিয়া ষ্টুডেন্ট হয় মই এতিয়া বিএ ফাৰ্ষ্ট ইয়াৰত মই সেকেন্ড সেমিষ্টাৰ পঢ়ি আছো মোৰ এজ হ'ল 19 বছৰীয়া এজনী ছোৱালী আৰু চৰিত্ৰটো আপোনালোকে চাওক কাৰণ নিখনদেহে ক'ব পাৰি যে ইয়াৰ পিছত কিন্তু মেজাংকৰিৰ কাম আহি আছে আমিও যদি কাম কৰোঁ ভৱিষ্যতে কেতিয়াবা নিশ্চয়কৈ মেজাংকৰিক আমি প্ৰজেক্ট কৰিম আৰু পিছৰ প্ৰশ্নটো মই জানিব বিচাৰিম যে মেজাংকৰিৰ এই চিৰিয়েলখনত কাম কৰি কেনেকুৱা লাগিছে চিৰিয়েলখন মোৰ ফাৰ্ষ্ট চিৰিয়েল হিচাপে ইমান ভাল ক্ৰু গোটেই ডাইৰেক্টৰৰ পৰা আৰম্ভ কৰি গোটেই মানুহবোৰ ইমান ছাপৰ্টিভ আৰু মানে বস্তুটো কি হ'ল যদি কিবা নাজানো ফাৰ্ষ্ট হিচাপে বহুত ধুনীয়াকৈ শিকাই মেলি দিয়ে মানে কেনেকৈ কৰিম কেনেকৈ নকৰিম কোনফালে চালে ভাল হ'ব এক্সপ্ৰেছনবোৰ কেনেকৈ দিম ফিল কেনেকৈ আনিম স্পেচিয়েলি মানে তো বিৰাট ভাল লাগিছে আমাৰ ক্ৰুটো মই মানে আই এপ্ৰিচিয়েট মাই ক্ৰু আৰু তোমাৰ চৰিত্ৰটোৰ বিষয়ে কি ক'বা ইমান এটা চ্যালেঞ্জিং ক্যাৰেক্টাৰ আৰু সাধাৰণতে দেখা যায় অকণমান যদি এজেড হয় অকণমান বয়সটোৰো কথা থাকে তেনেকুৱা মানুহক দিলে হয়তো ভাল হ'ব বুলি এটা আমাৰ যিটো ধাৰণা হয় চৰিত্ৰটো চাই কিন্তু ইমান কম বয়সৰ এজনী ছোৱালী তুমি কিন্তু এক কথাত ক'বলৈ গ'লে ফালি দিছা থেংক ইউ সো মাচ চৰিত্ৰটোৰ কথা তুমি কি ক'বা কেনেকৈ ৰূপায়ণ কৰিছা হয় মোৰ আচল নামটো হ'ল মোৰ মেজাংকৰি কাশ্যপ কিন্তু মোৰ চিৰিয়েলত নামটো হ'ল মেজাংকৰি বৰুৱা মানে অমৰদাই মোৰ আচল নামটোকে ৰাখিলে তো মেজাংকৰিৰ চৰিত্ৰটি এনেকুৱা এজনী ছোৱালী চৰিত্ৰ হ'ল যোনে মানে বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড হয় বহুত প্ৰেক্টিকেল হয় আৰু এনেকুৱা মানুহ কিছুমান থাকে ন সিহঁতে অকল কামত বিশ্বাস কৰে ন' ফিলিংছ নাথিং এট অল মানে তেনেকুৱা মানে কামিলা মানুহ শ্বি ইজ এ ৱৰ্কহলিক তো তাই নিজৰ গোটেই পাব্লিকেশ্যনটো দেউতাকৰ পাব্লিকেশ্যনটো অকল তাই চম্ভালে দাদাইতো এক্টিং কৰে বাট গোটেইখিনি মানে গোটেই ৱৰ্ক প্ৰেছাৰ তাইৰ ওপৰত আছে তাই গোটেইখিনি পাব্লিকেশ্যন চাই পইচা লেনদেন প্ৰপাৰ্টি ইফালে সিফাল গোটেইখিনি মেজাংকৰিয়ে চায় তো সেয়াই আৰু মেজাংকৰি যিহেতু চৰিত্ৰ ইমান টাফ এটা চৰিত্ৰ এই চৰিত্ৰটো কৰি থাকোঁতে ক'ৰবাত পঢ়াৰ প্ৰতি অকণমান ইণ্টাৰেষ্টটো কমি গৈছে নেকি বাৰু ইয়াত বেছি ভাল লাগিছে নেকি মানে কি হ'ল মই মোৰ স্কুলৰ টপাৰ আছিলোঁ হিউমেনিটিজৰ মোৰ পাৰ্চেণ্টেজ আছিলে 97 তো সেইখিনি গ'ল তাৰপিছত এতিয়া যিহেতু ইয়াতে লাগি ভাগি আছোঁ তে অকণমান মাজে মাজে যায়গৈ আৰু ইণ্টাৰেষ্টটো যে নাই ভাল লাগিছে হ'ব বাট নাই তাৰপিছত আকৌ ঘূৰি আহে মেজাংকৰি দেখা গৈছে যে এটা টেলিভিশ্যন চেনেলৰ কাম কৰি আছা আৰু TRPক লৈ যথেষ্ট চিৰিয়েলখনত চৰ্চা চলি আছে মেজাংকৰিয়ে গোটেইখিনি মেনেজ কৰি আছে ৰিয়েল লাইফত যিটো টেলিভিশ্যন TRP এই প্ৰসংগত তুমি কি ক'ব বিচাৰিবা টেলিভিশ্যনৰ TRP যিহেতু এইকেইদিন দেখি আছোঁ এক্টিঙো কৰি আছোঁ বাট প্লাছ দেখিও আছোঁ মই চিৰিয়েলৰ বিষয়ে তো বহুত ইম্পৰ্টেণ্ট হয় বস্তুটো আৰু দাঙিবলৈ টান আছে মানে কিছুমান ক্ষেত্ৰত কেতিয়াবা বাট যদি আমাৰ মানে চবে যদি ভালকে কামবোৰ কৰে তেনেহ'লে পাৰিব নিশ্চয় আৰু মেজাংকৰি চিৰিয়েলখনত যিহেতু মেজাংকৰি অফিচৰ TRP এবাৰ অকণমান কমি গৈছে হয় ৰূপময় ইতিমধ্যে মোক কৈছে যে ছেকেণ্ড হৈছে গতিকে সেই আকৌ ওপৰলৈ উঠিব নেকি কিবা আশা কৰিব পাৰে দৰ্শকসকলে উঠিব কাৰণ এতিয়াতো ৰূপমক আনিব লাগিব ন মই আমাৰ পাব্লিকেশ্যনত নহ'লেতো নহ'ব তো ৰূপমক আনিব চেষ্টা কৰি আছোঁ খুবকে এতিয়া সিহে জানিব কি কৰে আৰু এতিয়া আৰু প্ৰথম যিহেতু চিৰিয়েল তোমাৰ এইখন প্ৰথম অভিনয় আৰু দেখা গৈছে ইয়াত কিন্তু যথেষ্ট কেইজন চিনাকি মুখ আছে দোলাপাল হওক বা মাধুৰিমা চৌধুৰীৰ কথা ক'লোঁ আমি গতিকে ৰূপম দাহঁত আছে সকলো আছে তাত কাম কৰি কেনেকুৱা লাগিছে তেওঁলোকৰ বহুত বেছি ভাল লাগিছে মানে কেনেকুৱা ভাল লাগিছে তো মই বুজাব নোৱাৰোঁ মানে ডায়লগ ডেলিভাৰীৰ পৰা আৰম্ভ কৰি কেতিয়া মই এক্সপ্ৰেছন কেনেকৈ চেঞ্জ কৰিম কোনটো ফিল আনিম গোটেইখিনিয়ে মোক মানে শিকাই দিয়ে নিজৰ ছোৱালী নিচিনাকৈ শিকাই দিয়ে ৰূপম বৰুৱাইতো ইভেন মোক নিজৰ আচল জীয়ৰী পাতিয়ে লৈছে আৰু এতিয়া মই নিজে মানে এতিয়া পাপা বুলি মাতো পাপা এইফালে কিবা এটা কাম লগীয়া তেনেকুৱা মানে পাপা বুলি মাতো তাৰপিছত ৰূপম চেতিয়া দা খুৰা মোৰ কাকলি খুৰী তাৰপিছত মাধুৰিমা জেঠাই গোটেইখিনিয়ে মানে মোক ইমান ধুনীয়াকৈ দাঙি ধৰিছে ন শিকাই দিয়ে বস্তুবোৰ ক'ত কি কৰিব লাগে এক্সেক্টলি প্লাছ মানে অন স্ক্ৰীণ অফ স্ক্ৰীণ কেনেকৈ থাকিব লাগে ৰিলেশ্যন কেনে মেইনটেইন কৰিব লাগে গোটেইখিনি মোক শিকাই দিয়া গৈছে মানে তো মই বিৰাট হেপী বিৰাট গ্ৰেটফুল ইণ্টাৰভিউটো ইমান এটা সামৰিব লাগিব আৰু বহুত ইণ্টাৰভিউ
আহি আছে আগলৈকো মেজাংকৰিক মই আপোনালোকৰ আগলৈ লৈ আহিম শেষত মেজাংকৰিয়ে কি ক'ব বিচাৰিব ইউটিউব চেনেলে হওক বা মোৰ কাৰণে যদি আৰম্ভণিতে কৈছে যে মই স্পেচিয়েল মেজাংকৰিৰ কাৰণে আৰু কাজলপ্ৰিয়া চিৰিয়েলখনৰ কথা দৰ্শকসকলক কি ক'বা ফাৰ্ষ্ট অফ অল থেংক ইউ ছ' মাছ মষ্ট ৱেলকাম মোৰ ফাৰ্ষ্ট অফ অল আৰু ইমান ধুনীয়াকৈ তুমি মোক গোটেইখিনি শিকাই মেলি নিছা মোৰ ভাল লাগিছে প্লাছ কাজলপ্ৰিয়া আপোনালোকে চাবলৈ নেপাহৰিব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ টাইমিংটো আপোনালোকে জানি ষ্টিল কৈ দিওঁ 6টা বজাত 9:30 বজাত আৰু 11:30 বজাত নেপাহৰিব চাবলৈ নতুন নতুন বহুত টুইষ্ট আহি আছে আই হোপ আপোনালোকৰ ভাল লাগিব আৰু সেয়াই আৰু থেংক ইউ ছ' মাছ আৰু নিশ্চয় দৰ্শকসকল আপোনালোকে কাজলপ্ৰিয়াখন চাই আৰু ভাল পাব ইতিমধ্যে কৈছে আৰু বহুত নতুন নতুন বস্তু ইয়াতে আহি আছে চিৰিয়েলখন চাই থাকক আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি আজি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং থেংক ইউ